हाई फ्रेंड्स वेलकम टू माई चैनल फ्रेंड्स आज आम इंडियन आर्ट एंड कल्चर भारतीय कला और संस्कृतिर किछुमान कुएश्चन आलोचना करिम। অসমীয়া और इंग्राजी दुयोटा माध्यमते प्रस्तुत करि उलिया होइसे এই কুৱেশ্যনবোৰ। এতিয়াৰ পৰা এই জ্ঞান চেল চেনেলটোত আপোনালোকে ভিডিঅ'বোৰ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পাই থাকিব। আৰু ফ্ৰেন্ডছ এইটো আৰ্ট এণ্ড কালচাৰৰ পাৰ্ট 1 ভিডিঅ' হয়। আহক এতিয়া আমি কুৱেশ্যনখিনি চাই লওঁ। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে The ratio of width of our national flag to its length is friends এইফালে ইংলিশত আছে আৰু এইফালে অসমীয়াত আছে। আপোনালোকে ইংলিশতো চাব পাৰিব অসমীয়াতো চাব পাৰিব। আপোনালোকৰ সুবিধাৰ্থে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভিডিঅ'বোৰ প্ৰস্তুত কৰা হৈছে আৰু আগলৈ আপোনালোকে অসমীয়া আৰু ইংলিশত এই দুয়োটা ভাষাতে ভিডিঅ'বোৰ পাই থাকিব। ইয়াতে কি সুধিছে আমাৰ জাতীয় পতাকাৰ প্ৰস্থৰ অনুপাত আৰু দৈৰ্ঘ্যৰ অনুপাত হল। আমাৰ ভাৰতৰ জাতীয় পতাকাখনৰ প্ৰস্থ আৰু দৈৰ্ঘ্যৰ অনুপাতটো কিমান বুলি সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 2:3। নেক্সট ইয়াতে এক্সপ্লেনেশ্যনবোৰ দিয়া আছে, এইফালে ইংলিছত দিয়া আছে এইফালে অসমীয়াত দিয়া আছে। আপোনালোকে ভিডিঅ'টো পজ কৰি এক্সপ্লেনেশ্যনবোৰ পঢ়ি চাব। ইয়াতে এটা কথাত আপোনালোকে মন দিব যে ভাৰতৰ জাতীয় পতাকাৰ ডিজাইন 1947 চনৰ 22 জুলাইত ভাৰতীয় সংবিধান সভাই গ্ৰহণ কৰে। যে এইটো কুৱেশ্যন হ'ব পাৰে ভাৰতীয় সংবিধান সভাই ভাৰতৰ জাতীয় পতাকাখনৰ ডিজাইন কিমান চনত গ্ৰহণ কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 1947 চনৰ 22 জুলাইত। সো ফ্ৰেন্ডছ আপোনালোকে এক্সপ্লেনেশ্যনবোৰ ভিডিঅ'টো পজ কৰি পঢ়ি যাব। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। নেক্সট 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে ৰবীন্দ্ৰনাথ টাগোৰছ জনগণ মন হেজ বিন এডপ্টেড এজ ইণ্ডিয়াজ নেশ্যনেল এন্থেম হাউ মেনি ষ্টেঞ্জাছ অফ দ্য ছেইড ছং ৱেৰ এডপ্টেড। কি কৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনগণ মনক ভাৰতৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছে। উক্ত গীতৰ কিমানটা স্তৱক গ্ৰহণ কৰা হৈছিল। স্তৱক মানে ষ্টেঞ্জা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেৱল প্ৰথম স্তৱক অনলি দ্য ফাৰ্ষ্ট ষ্টেঞ্জা। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে নাট্যশাস্ত্ৰ দ্য মেইন চ'ৰ্চ অফ ইণ্ডিয়াছ ক্লাছিকেল ডেন্সেছ ৱেৰ ৰিটেন বাই। কি কৈছে ইয়াতে অসমীয়াত চাব নাট্যশাস্ত্ৰ ভাৰতৰ মূল উৎস শাস্ত্ৰীয় নৃত্য ৰচনা কৰিছিল। নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভৰতমুনি। নেক্সট 4 নম্বৰ কুৱেশ্যনটো চাব। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে দণ্ডিয়া ইজ এ পপুলাৰ ডেন্স অফ। দণ্ডিয়াটো জনপ্ৰিয় নৃত্য ক'ৰ হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুজৰাটৰ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে দ্য ৱাৰ্ডছ সত্যমেৱ জয়তে ইনস্ক্ৰাইব বিলো দ্য বেছ প্লেট অফ দ্য এমব্লেম অফ ইণ্ডিয়া আৰ টেকেন ফ্ৰম। কি কৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মুণ্ডক উপনিষদ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে মোহিনীয়াট্টম ডেন্স ফ্ৰম ডেভেলপ অৰিজিনেলি ইন হুইচ ষ্টেট। ইয়াত অসমীয়াত চাই ল'ব কুৱেশ্যনটো মোহিনীয়াট্টম নৃত্যৰ ৰূপ বিকশিত হৈছিল মূলতঃ কোনখন ৰাজ্যত। মোহিনীয়াট্টম নৃত্য কোনখন ৰাজ্যত বিকশিত হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেৰেলা। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং ফল্ক ডেন্স ফৰ্মছ ইজ এছ'চিয়েটেড উইথ গুজৰাট। কি কৈছে তলৰ কোনটো লোকনৃত্য গুজৰাটৰ লগত জড়িত। গুজৰাটৰ লগত জড়িত লোকনৃত্যটোৰ কথা সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গৰবা। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 8 নম্বৰ কুৱেশ্যনটো দিয়া আছে এইফালে অসমীয়াত চাব ভাৰতত নৃত্য নাটক আৰু সংগীতৰ বিকাশৰ বাবে তলৰ কোনখন একাডেমীৰ দায়িত্ব আছে। যে ভাৰতৰ নৃত্য নাটক সংগীত এইবিলাক বিকাশৰ ক্ষেত্ৰত কোনটো একাডেমীয়ে দায়িত্ব লয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সংগীত একাডেমী। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 9 নম্বৰ কুৱেশ্যনটো দিয়া আছে দ্য ৰথ য়াত্ৰা এট পুৰী ইজ চেলিব্ৰেটেড ইন অনাৰ অফ হুইচ হিন্দু ডেইটি। কি কৈছে কোন হিন্দু দেৱতাৰ সন্মানত পুৰীত ৰথ যাত্ৰা পালন কৰা হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জগন্নাথ। নেক্সট 10 নম্বৰ কুৱেশ্যনটো চাব। 10 নম্বৰ কুৱেশ্যনটোত দিয়া আছে দ্য বুক অফ পাৰ্চিছ। ইয়াতে অসমীয়াত চাব পাৰ্চিছ পুথিখন হৈছে। পাৰ্চিছ পুথিখন হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি জেণ্ডা অৱেষ্টা। নেক্সট 11 নম্বৰ কুৱেশ্যনটো চাব। 11 নম্বৰ কুৱেশ্যনটোত দিয়া আছে
কথাকলি কোনখন ৰাজ্যত প্ৰচলিত লোকনৃত্য? কথাকলি কোনখন ৰাজ্যত প্ৰচলিত লোকনৃত্য বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেৰেলা। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং ডেন্সেছ ইজ এ চ'লো ডেন্স? চ'লো ডেন্স বুলি সুধিছে, মানে একক নৃত্য। তলৰ কোনটো নৃত্য একক নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অটল থুল্লাল। অটল থুল্লালটো হ'ল একক নৃত্য। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 13 নম্বৰ কুৱেশ্যনটোত দিয়া আছে দ্য নেশ্যনেল এন্থেম ৱাজ ফাৰ্ষ্ট চেং ইন দ্য ইয়াৰ। কি সুধিছে? ভাৰতৰ জাতীয় সংগীত মানে ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে কেতিয়া গোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1911 চন। নেক্সট ইয়াতে এক্সপ্লেনেশ্যন দিয়া আছে। ফ্ৰেণ্ডছ, এক্সপ্লেনেশ্যনবোৰ আপোনালোকে চাব। এইফালে ইংলিছত আছে আৰু এইফালে অসমীয়াত আছে। ইয়াতে এটা মন দিবলগীয়া কথা যে 52 ছেকেণ্ড সময় লাগিব, মানে আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত আছে এই সংগীতটো গাওঁতে 52 ছেকেণ্ডৰ ভিতৰত গাব লাগে, মানে 52 ছেকেণ্ডত এই সংগীতটো গাব লাগে। এইটো এটা কুৱেশ্যন হয় যে আমাৰ ভাৰতৰ জাতীয় সংগীতটো কিমান ছেকেণ্ডত গাব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 52 ছেকেণ্ড। চ' ফ্ৰেণ্ডছ, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। নেক্সট 14 নম্বৰ কুৱেশ্যনটোত দিয়া আছে থিলানা হৈছে, থিলানা ইজ এ ফৰ্মেট অফ। থিলানাটো কি বুলি সুধিছে? থিলানাটো হ'ল অপশ্যন চি ভাৰত নাট্যম। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 15 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, ইয়াতে অসমীয়াতে চাব লোকচিত্ৰৰ এক শৈলী মধুবনী ভাৰতৰ তলত উল্লেখ কৰা কোনখন ৰাজ্যত জনপ্ৰিয়? মধুবনী কোনখন ৰাজ্যত জনপ্ৰিয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বিহাৰ। বিহাৰত জনপ্ৰিয়। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 16 নম্বৰ কুৱেশ্যনটোত দিয়া আছে কথক ইজ এ ক্লাছিকেল ডেন্স অফ। কথক হৈছে শাস্ত্ৰীয় নৃত্য। কথকটো ক'ৰ শাস্ত্ৰীয় নৃত্য? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ উত্তৰ ভাৰত। উত্তৰ ভাৰতৰ কথকটো শাস্ত্ৰীয় নৃত্য। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 17 নম্বৰ কুৱেশ্যনটোত দিয়া আছে সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় আছে। সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নতুন দিল্লী। নেক্সট 18 নম্বৰ কুৱেশ্যনটো চাব। 18 নম্বৰ কুৱেশ্যনটোত দিয়া আছে দ্য ডেন্স এনকাৰেজ এণ্ড পাৰফৰ্মেঞ্চ ফ্ৰম দ্য টেম্পল অফ থাঞ্জাভুৰ ৱাজ। ইয়াতে অসমীয়াত চাব থাঞ্জাভুৰৰ মন্দিৰৰ পৰা উৎসাহিত আৰু পৰিৱেশন কৰা নৃত্য হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি ভাৰত নাট্যম। নেক্সট 19 নম্বৰ কুৱেশ্যনটো চাব। 19 নম্বৰ কুৱেশ্যনটোত দিয়া আছে 20 শতিকাৰ শেষ কুম্ভ মেলা অনুষ্ঠিত হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হৰিদ্বাৰত। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 20 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ভাৰতৰ জাতীয় গীতৰ ৰচনা কৰিছিল। দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া ৱাজ কম্প'জড বাই। নেশ্যনেল ছংটো কোনে কম্প'জ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। আৰু নেশ্যনেল এন্থেমটো ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। চ' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আমি 20টা আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন আলোচনা কৰিম। ফ্ৰেণ্ডছ, যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থ্যাংকস ফৰ ৱাচিং।